एक्चुअली हम लोग 12 ग्रेनेडियर्स से ताल्लुक़ रखते हैं। हम लोग आज यहाँ पे आए हैं, इनका जितना हेल्प कर सकते हैं, जिनका जो फंक्शन है, ये सारे एक सर्विसमैन हैं, एक टाइम पे फ़ौजी थे, अभी रिटायर हुए तो क्या हुआ, ये हमेशा ही फ़ौजी रहेंगे। तो इनके यहाँ आने का मौका मिला, बहुत अच्छा लगा। अपने एमएलए साहब जिनसे अभी बात हुई, वो कह रहे थे कि जैसे एक छोटा सा ट्रेनिंग जो जिसमें यूथ को हम हेल्प कर पाएँ, तो वही मैं साहब को भी बता रहा था कि हमारी यूनिट 12 ग्रेनेडियर, हमारे सीओ साहब कर्नल आशीष नेहरा साहब और हमारी पूरी टीम इसमें जुड़े हुए हैं। एज ऑफ नाउ हमारा छोटा सा एक डेट है छपरकाटा में, यहाँ पे हमारे इंद्रजीत साहब और हमारी जो टीम है, यहाँ के बच्चे जो अभी आप लोगों को पता ही होगा अग्निवीर करके स्टार्ट हुआ है, तो अग्निवीर में कैसे ज्वाइन करें, ट्रेनिंग कैसे होता है फिज़िकल, तो आपको बताना चाहूँगा कि एज ऑफ डेट हम 160 बच्चों को ट्रेन कर रहे हैं, उनको गाइड कर रहे हैं कि अग्निवीर में कैसे होते हैं। सिर्फ अग्निवीर में ही नहीं, असम पुलिस में या स्टेट सर्विसेज में कैसे एग्ज़ाम्स देने हैं, रिटन में कैसे होता है, फिज़िकल में क्या करना पड़ता है, उनको हम गाइड कर रहे हैं, एक तरह से हम उनको ट्रेन कर रहे हैं। इनफैक्ट आर्म फोर्सेस के जिन्होंने सीडीएस क्लियर किया, उनको एसएसबी में भी हम गाइड कर रहे हैं। यहाँ पे हमारी एक छोटी सी टीम है यूनिट की 12 ग्रेनेडियर्स की, वो इसमें लगे हुए हैं। उनका हेड इंद्रजीत साहब अभी उनको लीड कर रहे हैं, हमारे जेएसपी साहब यहाँ पे। तो असम स्टेट पुलिस में भी अभी जितने भी लड़कियाँ हैं, वो जो जिन्होंने 12 क्लियर किया, जिनका फिज़िकल हो गया, ऐसे काफ़ी लड़कियाँ भी हैं, सिर्फ लड़के नहीं, जो हमारे साथ सीख रहे हैं, ट्रेनिंग ले रहे हैं, ताकि हम उनको गाइड कर सकें और वो देश के लिए अच्छा कुछ सर्विस दे सके अपना। बस यही था, हमें यहाँ आने का मौका मिला, उसके लिए हम बहुत ही शुक्रगुजार हैं इनका। थैंक यू सो मच फॉर हैविंग अस। थैंक यू। मैं निजके सौभाग्य বুলি কম प्रथमते, क्योंकि प्रति बছर তেওঁলোকে মোক এই কাৰ্যক্ৰমটোত তেওঁলোকে যেনেকৈ পালন কৰে আৰু মোক তেওঁলোকে সামিল কৰে, সেইকাৰণে মই সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ থাকিম। কাৰণ মই ফৌজিক মোৰ মনৰ পৰা বহুত ইজ্জত মানে দিওঁ, কাৰণ আজি আমি সুৰক্ষিত আছোঁ এটা কাৰণে সেইসকল ফৌজিসকল, আৰু ফৌজিসকলে নিজৰ জীৱনক উৎসৰ্গা কৰি, নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ভাৰত মাৰ যেনেকৈ ৰক্ষা কৰে, ঠিক তেনেকৈ আমি ৰাজনীতিবিদসকলকো তেওঁলোকৰ ভৰসাতে আমি জীয়াই আছোঁ বা তেওঁলোকৰ ওপৰত বিশ্বাস ৰাখি আমি আগুৱাই যাওঁ। সেয়ে মই তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক, তেওঁলোকে আমাৰ দেশৰ হৈ যেনেকৈ কাম কৰি আছে তেনেকৈ তেওঁলোকে কাম কৰি যাওক, আৰু তেওঁলোকক আমি যেতিয়ালৈকে তেওঁলোকৰ লগত আমিও থাকিম। বিভিন্ন সময়ত ৰাজনৈতিক নেতাসকলে বা অৰাজনৈতিক নেতাসকলেও বিভিন্নভাৱে বিভিন্ন বক্তব্য ৰাখিছে, সেইটোও মই দেখিবলৈ পাইছোঁ, কিন্তু মই কেতিয়াও আমাৰ ফৌজিসকলৰ পৰা মই বিশ্বাস হেৰুওৱা নাই আৰু কেতিয়াও নেহেৰাও। কাৰণ মই জানো যে ভাৰত মাতৃক একমাত্ৰ যদি ৰক্ষা কৰিছে আমাৰ ফৌজি ভাইসকলে কৰিছে, আৰু ভাৰত মাতৃক ৰক্ষা কৰাৰ যি দায়িত্ব লৈছে ফৌজি ভাইসকলে লৈছে। আমি যদিও ৰাজনীতি কৰোঁ, আমাতকৈ তেওঁলোকে আমিতো সঠিকভাৱে এটা নিজৰ ফেমিলিৰ লগত থাকি পেলাই বা আমি সমাজৰ লগত থাকি পেলাই আমি মিলি কাম কৰিব পাৰোঁ, কিন্তু তেওঁলোকে ঘৰখনক এৰি পেলাই তেওঁলোকে গৈ পেলাই দূৰ দূৰণিত থাকি পেলাই যেনেকৈ কাম কৰে, সেইটো কিন্তু আমি সদায় চেলুট জনাব লাগিব। আৰু মই আশা ৰাখিম যে তেওঁলোকে এনেকৈ আমাক সুৰক্ষা দি যাব, ভাৰত মাতৃক সুৰক্ষা দি যাব। ভাৰত মাতৃৰ হৈ তেওঁলোকে যেনেকৈ গৌৰৱ কঢ়িয়াই আনিছে ভাৰত মাতৃৰ সন্তান হিচাপে, সেই বীৰ সন্তানসকলক ভাৰত মাতৃকো মই ভাৰত মাতৃৰ ওচৰত মই প্ৰাৰ্থনা জনাম বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম, এই জোৱানসকলক যাতে সদায় ভাৰত মাতৃয়েও সুৰক্ষা কৰি ৰাখে বা আমাৰ ভগৱানেও সুৰক্ষা কৰি ৰাখে, তেওঁলোকৰ পৰিয়ালক সুৰক্ষা দিয়ে, তেওঁলোকৰ পৰিয়ালৰ মনোবল দিয়ে, সেই আশাই মই ৰাখিম আৰু সেই প্ৰাৰ্থনাই ভগৱানৰ ওচৰত মই জনাম। সাৰ্ভিসমেন যিটো এছ'চিয়েশ্যন আছে ইয়াৰ কিবা বৰঙণি বুলি আগবঢ়াইছে, এইটো আমি গম পাইছোঁ। মই 10 লাখ টকা এটা বৰঙণি মোৰ ফালৰ পৰা, মোৰ ফাণ্ডৰ পৰা মই দিম। এটা বাউণ্ডাৰী ৱাল আৰু এটা সৰু বিল্ডিঙৰ কাৰণে মই 5 লাখ টকা এটা দিম। সেই কথাখিনি মই ইয়াতে কৈছোঁ, কাৰণ তেওঁলোকে যথেষ্ট সমাজৰ কাৰণে পৰিশ্ৰম কৰি আছে। মই যদিও তেওঁলোকে ৰিটায়াৰ পাৰ্চন, কিন্তু তেওঁলোকে এতিয়া সমাজৰ হৈ কাম কৰি আছে, তাৰ এক্সাম্পল আমাৰ এই উলুবাৰীত আছে। কাৰ্যসূচী লৈছোঁ আমি আমাৰ এক্সমেন এছ'চিয়েশ্যনৰ পৰা, যিখিনি আমি আমাৰ সদস্যবিলাক আছে তেওঁলোকে সকলোৱে আহিছে, নিমন্ত্ৰণী আৰু আমাৰ নিমন্ত্ৰণী আমাৰ অতিথি আছিল, তেওঁলোকেও আহিছে, লগতে ভাল লাগিছে সকলোকে লগ পাই। ইয়াতে যিহেতু আমি সকলোৱে এক্সমেন
ইয়াৰ পৰা বহুত দূৰ দূৰণিৰ পৰা আমি নিমন্ত্ৰণ দিছিলোঁ সকলোৱে আহি পেলাই আমাৰ ইয়াতে যোগদান কৰিছে যোগদান কৰাৰ পিছত আমি যিখিনি পাইছোঁ খুব ভাল ডিচিপ্লিন হিচাপত কামখিনি চলি আছে ইয়াতে আৰু আমাৰ মানুহখিনিক লগতে উলুবাৰী এক্সমেন এছ'চিয়েশ্যনৰ পৰা যিখিনি কাম চলি আছে খুব সুচাৰু হিচাপত চলি আছে আৰু খুব ভাল লাগিছে প্ৰগ্ৰাম ইয়াতে হৈ গ'ল প্ৰথম আমাৰ কাৰ্যসূচী আছিল আজি আমাৰ প্ৰথম পতাকা উত্তোলন এই কাৰ্যসূচীটো হৈ গ'ল ছেকেণ্ড হৈ গ'ল আমাৰ যিটো শ্বহীদ তৰ্পণ শ্বহীদৰ কাৰণে তেওঁলোকে মাল্যাৰ্পণ কৰিলে সকলোৱে তাতে আমাৰ হেৰি কৰিলে তাৰপিছত এই কাৰ্যসূচীটো গছ ৰোপণ এটা কাৰ্যসূচী আছিল সেইটো হৈ গ'ল সেইটো আমাৰ 12 গ্ৰেনেডিয়াৰ্ছ সিহঁতৰ মেজৰ চাহাব আহিছিলে আহি পেলাই তেওঁলোকক সহযোগ দিছোঁ আমি এক্সমেনখিনিয়ে তো সেনেকৈ কাম